পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু যিহেতু মই নতুন হয় সেইকাৰণে যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব আৰু দেখুৱাই দিব কোনটোত ভুল হৈ আছে। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা ৰেচিপি বনাওঁ বুলি ভাবিলোঁ। ৰেচিপিটো আপোনালোকে থাম্বনেইলটো চাই গম পালেই চাগে কি ৰেচিপি। এই কঁঠালৰ মুচি হয়। ঘৰতে যিহেতু কঁঠাল গছ আছে বহুতো, ঘৰৰ মানুহে কৈ আছিলে কঁঠালৰ মুচি বনাই, সেইকাৰণে আজি মই বনাই দিলোঁ আৰু কঁঠাল মুচি। আৰু কেনেকৈ বনাইছোঁ আপোনালোকক দেখাওঁ ব'লক। এইজোপাই হ'ল আমাৰ কঁঠাল গছজোপা, তাৰ পৰা এটা ছিগি ল'লোঁ। কঁঠালখিনি এতিয়া কাটি লৈছে টুকুৰা টুকুৰিকৈ, বোমা কাটি আছে কঁঠালখিনি। এতিয়া কঁঠালখিনি কুকাৰত দি পেলাই বইল কৰি লওঁ অলপমান সময়, লগতে আলুও দিছোঁ মই কেইডোখৰমান। আপোনালোকে মন গ'লে দিব পাৰে আৰু নিদিলেও কথা নাই বাৰু। এয়া মই মিট মছলা এটা লৈছোঁ আৰু গৰম মছলা এপেকেট লৈছোঁ, আৰু মই আদা নহৰু জালুক জিৰা পিচি লৈছোঁ, আৰু পিঁয়াজ এটা মই কাটি লৈছোঁ। এয়া আৰু বইল কৰি হৈ গ'ল কঁঠালখিনি। এতিয়া এখন কাঁহীত ধুনীয়াকৈ উলিয়াই ল'ম। এয়া উলিয়াই লৈছোঁ কঁঠালখিনি, ভালকৈ উলিয়াই ল'ব যাতে পানী নাথাকে। মই শুকানকৈ ভাজিম সেইকাৰণে পানীখিনি নিদিওঁ, পানীখিনি পেলাই দিম। পিঁয়াজখিনি মই তেলতে দিলোঁ, আদা নহৰুখিনিও মই তেলতে দিওঁ, ৰংগুৰি বাৰু মই তেলতে দিওঁ, ভিডিঅ'টো কৰিব পাহৰিলোঁ। চব মই তেলতে দি লৈছোঁ। এতিয়া আৰু মই কঁঠালখিনি দিম, অলপ সময় ভালকৈ ভাজি ল'ম পিঁয়াজ। এতিয়া মই মিট মছলাখিনি আৰু জিৰাখিনি দি দিছোঁ, আৰু লগতে মই ৰেড চিলি দি দিছোঁ। আপোনালোকে ৰেড চিলি নহ'লে শুকান জলকীয়াও দি দিব পাৰে, আপোনালোকৰ ইচ্ছা। মই ৰেড চিলি দি দিছোঁ, আৰু এনেকৈ অলপ সময় ভালকৈ ভাজিব। এতিয়া ঢাকোন এখন মাৰি আপোনালোকে 10-15 মিনিটমান ভালকৈ সিজিবলৈ দিব, আৰু তাৰপিছত উলিয়াই ল'ব। এয়া চাওক ধুনীয়া দেখিছে হয়নে? ধোঁৱা ওলাই আছে, গৰম গৰম টেষ্টি, খাবলৈ বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব এপাক। ভিডিঅ'টো ইমানেই আছিল, আৰু যদি আপোনালোকে চাই ভাল পাইছে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।